আমি এতিয়া তললৈ নামি গৈ আছোঁ পিকনিক খোৱা ঠাইখনলৈ পামগৈ আৰু বেছি দূৰ নাই এপাক ধৰিব লাগে এইখন বগীবিল দলংখন বহুতেই দীঘল প্ৰথম আহিছোঁ যিহেতু আমাৰ গহপুৰৰ পৰা যথেষ্ট দূৰ হয় সেয়েহে যোৱা নহয় তেনেকৈ এইবাৰ প্ৰথম আহিছোঁ বৰ সুন্দৰ এটা পৰিৱেশ এয়া মোৰ লগতে সহযোগী বন্ধুহঁত সিহঁত আহিছে পিকনিক খাওঁ বুলি আৰু সেই আঁতৰত বহুতো খাম বুলি ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন ফেৰী গৈ আছে ক'ত গৈছে নাজানো অৱশ্যে ধুনীয়া লাগিছে এখন ফেৰী নাও ৰখি আছে পিকনিক খাবলৈ যথেষ্ট পাৰ্টি আহিছে আজি এইখন বগীবিল দলঙৰ ওপৰেদি এখন ট্ৰেইন গৈ আছে আঁতৰত আছোঁ কাৰণে ধৰিব পৰা নাই তলেদি ৰেল যায় ওপৰেদি গাড়ী মটৰবোৰ যায় এয়া চিৰি দি ওপৰলৈ উঠি গৈ আছোঁ কিনো আছে তাত চাওঁ এয়া মানুহবোৰো আহি আছে দুয়োজনে ফটো উঠাত ব্যস্ত দেখিছে এই ঘৰটোতে আজি আমি খানা বনাম এই ধৰণৰ ঘৰ কেইবাটাও আছে ব্ৰহ্মপুত্ৰৰ পাৰতে এই ঘৰবিলাক ধুনীয়াকৈ বনাই থৈছে আৰু ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে এয়া ইতিমধ্যে আমাৰ প্ৰাপ্তনাই চাহৰ কেটলি উঠাই দিলে লগত সহযোগী এতিয়া মোৰ লগৰজনে দুটামান কথা ক'ব বিচাৰিছে তাকে দিছোঁ এয়া আমাৰ ব্লগ বুলি নহয় বাৰু এনেই আমি দিছোঁ আমাৰ ৰান্ধনীয়ে প্ৰাপ্তনাই দেখিছে ইমান ধুনীয়াকৈ কালি এসাঁজ বনাইছে বৰ তৃপ্তিৰে খাই বৰ ভাল লাগিল গতিকে ঠিকেই নহওক আজিও তেখেতে আমাক অকণ উপকৃত কৰিব বনাই মেলি খুৱাই বোৱাই আমি তাত শিবিৰ যিহেতু নাপালোঁ নোপোৱাৰ পিছত আমি যথেষ্ট কষ্ট হৈছে যদিও একো নাই ভাল লাগিলে কাৰণ সকলো হেৰিটো সময়তে নাপায়তো শিবিৰ গৈছিলে যিহেতুকে ঠিকেই নহওক আমি তাতে ভাল লাগিলে আৰু যেতিয়া আমি ইয়াত উপস্থিত হৈছোঁ এতিয়া বগীবিল এতিয়া আমি যিহেতু আমাৰ গাড়ীত যথেষ্ট পৰিমাণে শাক চব্জি আছিলে তেতিয়া বনাইছোঁ এয়া চাওক আপোনালোকে ফেৰীও আছিলে ইয়াত ফেৰীখন ইতিমধ্যে মাজুলীলৈ ৰাওনা হ'ল সিদ্ধাৰ্থ বাপ আপুনি ইয়াৰে নে কামপুৰ
বাৰু ঠিক আছে, সিমানখিনিকে আজি কৰিলোঁ, দেখুৱালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম। থেংক ইউ, বাই বাই।